So hello friends, I am Rahul and আপোনালোকে চাই আছে আসামি চিয়েড ৰাহুল। So friends, আমি আছো গৌৰীসাগৰ পুখুৰীত আৰু এফালে চাওক এইটো হৈছে গৌৰীসাগৰ পুখুৰী। কিমান ডবল পুখুৰী আপোনালোকে চাই লওক। শিৱসাগৰৰ দৰে এইটো হৈছে এটা ঐতিহাসিক পুখুৰী আৰু তাত আছে আমাৰ শিৱসাগৰখনত গোটেইখন ঐতিহাসিক আৰু শিৱসাগৰত শিৱদৌল, জয়দৌল, বিষ্ণুদৌল, ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, গৌৰীসাগৰ পুখুৰী সব আছেই। So friends, এয়া হৈছে গৌৰীসাগৰত থকা হনুমান মন্দিৰ। তো এয়া আপোনালোকে দেখিছে, এয়া হৈছে গৌৰীসাগৰত থকা হনুমান মন্দিৰ। এয়া কিছু দৃশ্য আপোনালোকক দেখুৱালোঁ হনুমান মন্দিৰ আৰু গৌৰীসাগৰ। তো ফ্ৰেণ্ডছ, এতিয়া আমি আহিছোঁ গৌৰীসাগৰত থকা দেৱীদৌল চাবলৈ। চ' আপোনালোকক মই কিছু দৃশ্য দেখুৱাই লৈছোঁ। এয়া হৈছে দেৱীদৌল। চ' ফ্ৰেণ্ডছ, এতিয়া আমি আহি পাইছোঁহি দেৱীদৌল আৰু এয়া আপোনালোকে সন্মুখত দেখিছে, এয়া হৈছে দেৱীদৌল আৰু আপোনালোকক আজি দেখুৱালোঁ গৌৰীসাগৰ পুখুৰী, হনুমান মন্দিৰ গৌৰীসাগৰত থকা, আৰু এয়া হৈছে মোৰ পিছফালে আছে দেৱীদৌল। দেৱীদৌলৰ ভিতৰত সোমাব নোৱাৰিম কাৰণ বন্ধ হৈ আছে আৰু দেৱীদৌলৰ আপোনালোকক চাৰিওফালৰ দৃশ্য মই দেখুৱাম। চ' ব'লক।